ভক্তসকল, যি নেকি ভগৱানে আমাক এই শৰীৰ দিছে, এই শৰীৰে বহুত ডাঙৰ, বহুত মূল্যৱান সম্পত্তি হয়। সকলোতকৈ ডাঙৰ, সকলোতকৈ শ্ৰেষ্ঠ সম্পত্তি। কিছুমান মানুহে কয় যে আমি বহুত দুখীয়া। বহুত মানুহে কোৱা শুনিবলৈ পোৱা যায় যে আমি বহুত দুখীয়া হয়, আমাৰ একো নাই। মই কৈছোঁ যে আমাক ভগৱান শ্ৰীকৃষ্ণই কাকো দুখীয়া বনোৱাই নাই। যি নেকি এই সৃষ্টিত কোনো দুখীয়া নাই। আৰু যিসকলে নেকি কয় যে আমি বহুত দুখীয়া, মই বহুত দুখীয়া, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰক, আপোনাৰ নিজৰ চকু এটা বেচি দিয়ক। যি নেকি 50 লাখ টকা পাব আপুনি যদি বেচিব বিচাৰে ডাঙৰ ডাঙৰ হস্পিটেলত যাব, বেচি দিব। আৰু দুইটা যদি বেচে তেতিয়া কিমান পাব? 1 কোটি টকা। 50 লাখ 1 কোটি টকা পাব। আৰু তাৰ পিছত ধুনীয়া এটা ঘৰ বনাব, ধুনীয়া গাড়ী কিনিব, বাংলা, মানে এশো আৰাম জিন্দাগী, পূৰা সুখত থাকিব পাৰিব। আৰু কোনোবাই যদি সোধে তেতিয়া ক'ব যে আমি চকু বিকি ঘৰ বনাইছোঁ, চকু বিকি গাড়ী কিনিছোঁ। আৰু যদি চকু বেচিব নিবিচাৰে তেতিয়াহ'লে এটা কাম কৰিব, কিডনী দুটা আছে ন আপোনালোকৰ, এটা কিডনীকে বেচি দিব। এটা কিডনী আপোনালোকে অনুমানিক কোটি টকা ওচৰা-ওচৰি পাই যাব। আৰু যদি বেচিব বিচাৰে যাব ডাঙৰ ডাঙৰ মেডিকেলবিলাকত, হস্পিটেলবিলাকত, বহুত লয় ন, বহুত বেচে মানুহে। যি নেকি ডাঙৰ ডাঙৰ হস্পিটেলবিলাকত এইবিলাক মানে লোৱা আৰু দিয়া এইবিলাকতো চলি থাকে ন, এইবিলাক হৈ থাকে। কিডনী বেচি দিয়া, বহুত পইচা পাবা। আৰু যদি তাতকৈ বেছি পইচা লাগে তেতিয়া হাতো বেচি দিয়া, ভৰিও বেচি দিয়া। আৰে আপোনাৰ লগত যিটো শৰীৰ আছে ন, যিটো মানে চকু, আপোনাৰ কিডনী, লিভাৰ, হাত, ভৰি, গোটেই শৰীৰটোৰ দামেই আপোনাৰ পইচাৰে কিনিব নোৱাৰে, যিটো নেকি অনমোল হয়, যাক নেকি ধন টকা পইচাইও কিনিব নোৱাৰে। আৰু আপোনাৰ লগত যি নেকি ইমান কোটি টকীয়া এটা শৰীৰ আছে, তথাপিতো আপুনি কয় যে আমি দুখীয়া হয়, আমি বহুত দুখীয়া, আমাৰ একো নাই। কেনেকৈ আপুনি দুখীয়া হ'ল কওকচোন? যি নেকি অনমোল এটা শৰীৰ আছে আপোনাৰ লগত। পৃথিৱীৰ আপুনি সকলো বস্তু কিনিব পাৰিব, কিন্তু এটাই এনেকুৱা বস্তু যি নেকি আমাৰ শৰীৰটো, যাক নেকি পইচাৰে কিনিব নোৱাৰি, এইটো অনমোল হয়। এয়া নেকি আমাক ভগৱানে দিয়া প্ৰসাদ। পৃথিৱীৰ নেকি সকলো বস্তু আপুনি বেচিব পাৰে, সকলো বস্তু কিনিব পাৰে। যি নেকি কহিনুৰ হীৰা, তাকো আপুনি কিনিব পাৰে। আৰু যি নেকি এতিয়া বৰ্তমান কহিনুৰ হীৰা ইংলেণ্ডত আছে, আগতে আমাৰ ভাৰততো আছিলে। কহিনুৰ হীৰা যি নেকি বহুত মূল্যৱান হয়, বহুত 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 বেছি মূল্যৱান হয়। আৰু যি নেকি মই কৈছোঁ আমাৰ যি শৰীৰ ন, এয়া কহিনুৰ হীৰাতকৈ তাতকৈ বহু গুণে মূল্যৱান হয়। যি নেকি আপুনি নিজৰ শৰীৰটোক, আমাৰ যি মানৱ দেহৰ শৰীৰটোক আমি চিনিয়ে পোৱা নাই, আপুনি চিনিয়ে পোৱা নাই। কিছুমানে কয় ন যে আমাৰ লগত হীৰা আছিলে কিন্তু আমি চিনি নাপাওঁ। যি নেকি হীৰা চিনি কোনে পায়? সোণাৰীসকলে হীৰা চিনি পাব। এজন ধোবী আছিলে, তেওঁ মানে সদায় এটা গাধৰ আছিলে তাৰ লগত, আৰু সেই গাধৰটো সদায় কাম কৰায়, আৰু কাম কৰাৰ পিছত চৰাবলৈ নিয়ে জংঘললৈ, মানে খুৱাবলৈ নিয়ে। আৰু এদিন তাক কি হ'ল, তেওঁ মানে ৰাস্তাত গৈ থাকোঁতে এটা মানে জিলিকি থকা পাথৰ পালে, আৰু তেওঁ সেই পাথৰটো আনিলে আৰু পাথৰটো ৰছীৰে বান্ধি মানে সেই গাধৰটোৰ ডিঙিতে ওলমাই দিলে। আৰু সেই মানুহজনে কি কৰে, গাধৰটোক দিনটো কামত লগায় আৰু চৰাবলৈ নিয়ে, আৰু গা ধুৱাই চাবোন তাবোন মাৰে মানে, আৰু চাবোন তাবোন মৰাৰ পিছত যিটো পাথৰ ডিঙিত ওলমাই থৈ দিয়ে, সেই পাথৰটোৱে মানে গা ঘঁহে, গাধৰটোক চাফা কৰে। আৰু এদিন সেই ৰাস্তাইদি এজন সোণাৰী গৈ আছিলে, তেতিয়া সোণাৰীজনে দেখিলে, যেতিয়া তেওঁ চকু সেই পাথৰটোৰ ওপৰত পৰিলে, তেতিয়া তেওঁ সেই পাথৰটো দেখিয়েই চিনি পালে যে এইডোখৰ হীৰা হয়, যাৰ নেকি মূল্য কোটি টকা, কোটি কোটি টকাৰ আছিলে। আৰু সেই হীৰা টুকুৰাটোৱে মানুহজনে কি কৰিছিলে, সেই গাধৰটোক গা ধুৱাই আছিলে, কাৰণ তেওঁ নাজানিছিলে, চিনিয়ে নাপাইছিলে যে এইডোখৰ হীৰা বুলি। মানে যেনেকৈ সেই মানুহজনে সেই হীৰাডোখৰে গাধৰটোক গা ধুৱাই আছিলে। আৰু আপুনিও এই শৰীৰৰূপী, যিটো মানে আমাৰ শৰীৰ হয়, এই শৰীৰৰূপী হীৰাডোখৰেও আপুনি কি কৰিছে, এই সংসাৰত কেৱল কাম বাচনা ভোগহে ভুগি আছে, মানে ব্যৰ্থ সময়বিলাক এনেই নষ্ট কৰি আছে। যি নেকি আপুনি সময়ৰ মূল্যই বুজিয়ে পোৱা নাই যে এই শৰীৰটো কি হয়, এই শৰীৰটো কি বস্তু। আমাৰ মৃত্যু হৈ যায়, কিন্তু আমি বুজিয়েই নাপাওঁ যে আমি কোন হয়, আমি কি কাৰণে এই সংসাৰলৈ আহিছিলোঁ, আমাৰ উদ্দেশ্য কি আছিলে, মানুহৰ শৰীৰ আমি কিয় পাইছিলোঁ, এই শৰীৰৰ কি সাৰ্থকতা আছিলে, কি সফলতা আছিলে, কিয় আমাক ভগৱানে এই শৰীৰ দিছিলে।